নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এই চাচনি চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত কেইটামান মাদাৰ তেৰেছাৰ মহৎ লোকৰ বাণী লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহ স্বাৰ্থপৰ, যুক্তিহীন আৰু অবিবেক হ'ব পাৰে, তৎসত্ত্বেও তেওঁলোকক ভাল পাই থাকিবা। তুমি যদি নিস্বাৰ্থভাৱে কিবা ভাল কাম কৰি আছা, মানুহে তেতিয়াও তোমাৰ কামত স্বাৰ্থ গোন্ধ পাব। তথাপিও ভাল কাম কৰিবলৈ নেৰিবা। তুমি যদি সফল হোৱা, বহুত মিছা বন্ধু আৰু সঁচা শত্ৰুৰ সন্মুখীন হ'বা। তথাপিও সফলতাৰ জখলাৰে উঠি যাবলৈ নেৰিবা। আজি মানুহে কৰা ভাল কাম মানুহে কাইলৈকে পাহৰি যাব, তথাপিও ভাল কাম কৰি যাবা। সততা আৰু স্পষ্টবাদিতাৰ বাবে বহু সময়ত তুমি হয়তো আঘাত পাবা, তথাপিও সৎ আৰু স্পষ্টবাদী হ'বা। তোমাৰ বহু বছৰ সাধনাৰ অন্তত ঘূৰি উঠা এটা কাম বা প্ৰতিষ্ঠা খন্তেকতে তছনছ হ'ব পাৰে, তথাপিও ঘৰৰ সাধনা নেৰিবা। সময়ৰ প্ৰয়োজন হোৱা লোকক সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে তেওঁলোকে তোমাক আক্ৰমণ কৰিব পাৰে, তথাপিও তুমি তেওঁলোকক সহায় কৰিবা। পৃথিৱীক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দিয়া তোমাৰ কষ্ট হ'ব, তথাপি পৃথিৱীখনক তোমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান দি যোৱা। সাধাৰণ হাঁহি যি কৰিব পাৰে, আমি কেতিয়াও সি বুজিব নোৱাৰোঁ। আমাৰ মনত যদি শান্তি নাথাকে, তেতিয়াহ'লে আমি পাহৰি গৈছোঁ যে আমি একপথৰ প্ৰতীক। হাঁহি দি শান্তিৰ আৰম্ভ কৰা হয়, এইটো মানসিক শান্তিৰ মূল যন্ত্ৰ। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।